ৰেচিপি যেটো সকলোৰে ফেভাৰিট বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ মই আজি এই ৰেচিপিটোকে বনাই দেখাম ভিডিওটো ভাল লাগিলে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভেজ মোমৰ ৰেচিপি যদি লাগে তেন্তে কমেন্ট বক্সত কমেন্ট কৰি জনাব ডোটোৰ বাবে আমাক লাগিব নিমখ 1 চামুচ ৰিফাইন তেল 2 চামুচ 2 কাপ ময়দা আৰু 1 কাপ গৰম পানী এটা ষ্টাফিংৰ বাবে আমাক লাগিব বইল কৰি মিহিকৈ কাটি লোৱা চিকেনখিনি 2 চামুচ নহৰু পেষ্ট 2 চামুচ আদা পেষ্ট 2টা মিহিকৈ কাটি লোৱা পিয়াজ 2 চামুচ সয়া সস 1 চামুচ নিমখ 1 চামুচ জালুক 2 চামুচ ৰিফাইন তেল আৰু অলপ মিহিকৈ কাটি লোৱা মান ধনিয়া এতিয়া এটা বাউলত ময়দা 2 কাপ দি তাত নিমখ 2 চামুচ ৰিফাইন তেল 2 চামুচ গৰম পানী অলপ অলপকৈ দি ডোটো ভালকৈ হাতেৰে মঠি লওঁ ধুনীয়াকৈ মঠি লোৱাৰ পিছত প্লেট এখনেৰে ঢাকি দিম এতিয়া এটা বাউলত মিহিকৈ কাটি লোৱা চিকেনখিনি দি দিম তাত পিয়াজখিনি দি দিম নহৰু পেষ্ট আদা পেষ্ট সয়া সস জালুক অকমান নিমখ অকমান সকলোবোৰ ভালকৈ মিহলি কৰি হাতেৰে ভালকৈ মুচৰি দিম এতিয়া ডোটো উলিয়াই হাতেৰে অলপ মাৰি ল'ম তাৰপিছত দুভাগ কৰি এভাগ থৈ তাত সৰু সৰুকৈ চিঙি লাডু বনাই ল'ম ইয়াৰ পিছত এটা এটাকৈ সকলোবোৰ ধুনীয়াকৈ বেলি মমৰ ষ্টাফিংখিনি অলপ অলপকৈ ভৰাই এটা ধুনীয়া শ্বেপ দিলোঁ মই ইয়াৰ পিছৰ শ্বেপটো অলপ বেলেগকৈ দিছোঁ আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী বেলেগ বেলেগ ধৰণে দিব পাৰে এতিয়া এখন কেৰাহী গৰম কৰি তাত বইল কৰা চিকেনৰ পানীখিনি দি দিলোঁ তাত 2 চামুচ নহৰু পেষ্ট আধা চামুচ আদা পেষ্ট 3-4 চামুচ জালুক মিহিকৈ কটা মান ধনিয়া অলপ আৰু শেষত 1 চামুচ নিমখ দি দিলোঁ এতিয়া এটা ষ্টিমাৰত পানী অলপ গৰম কৰি লৈ তাত মোমো প্লেটখন বহুৱাবলৈ তেল অকমান লগাই দিলোঁ যাতে মোমোবোৰ লাগি নধৰে
এতিয়া এটা এটাকৈ ম'ম'বোৰ দি ঢাকনিখনেৰে 10-15 মিনিটৰ বাবে ৰাখি থলোঁ। 10-15 মিনিট হৈ যোৱাৰ পিছত আমাৰ ম'ম' ৰেডি।